আপুনি ভাগৱত গীতাখন পঢ়িছেনে? ভাগৱত গীতাখন প্ৰত্যেকজন হিন্দু মানুহৰ মন্দিৰৰ থাপনাত সুন্দৰকৈ থৈ দিয়া থাকে, কিন্তু কিছু সংখ্যক লোকেহে এই গ্ৰন্থখন পঢ়িছে। ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছিল কৰ্মই ধৰ্ম। শ্ৰীকৃষ্ণই এইষাৰ কথা কি অৰ্থত কৈছিল আৰু আজিৰ যুগৰ মানুহে এইষাৰ কথাৰ কি অৰ্থ উলিয়াইছে? হাজাৰ বছৰ ধৰি চলি অহা ভুল ধাৰণাবোৰ ভাগৱত গীতাত শ্ৰীকৃষ্ণই স্পষ্টকৈ কৈ থৈ গৈছিল। আহকচোন জানো হাজাৰ বছৰ ধৰি চলি অহা মানুহৰ এই ভুল ধাৰণাবোৰৰ বিষয়ে। কৰ্ম ধৰ্ম বুলি কথাষাৰ আমি প্ৰত্যেকজন মানুহে শুনিছোঁ আৰু শ্ৰীকৃষ্ণই স্পষ্টকৈ কৈছে যে যিজন মানুহে যিটো কাম কৰে সেইটোৱে তাৰ ধৰ্ম। এতিয়া যিজনে পূজা পাতলৰ শিক্ষাদান কৰে তেওঁ হৈছে ব্ৰাহ্মণ, যিজনে যুদ্ধ আৰু শাসন কৰে তেওঁ হৈছে ক্ষত্ৰিয়, যিজনে খেতি বা ব্যৱসায়ৰ লগত জড়িত তেওঁ হৈছে বৈশ্য আৰু যিজনে শ্ৰমদান কৰে তেওঁ হৈছে ক্ষুদ্ৰ। ভাগৱত গীতাত মানুহৰ যিটো কৰ্ম বা যিজনে যিটো কাম কৰি আছে সেইটোৱে তাৰ ধৰ্ম বুলি কোৱা হৈছে। অৰ্থাৎ কৰ্মৰ জৰিয়তে মানুহৰ ধৰ্ম নিৰ্ধাৰিত কৰা হয়, কিন্তু বংশসূত্ৰে বা জন্মসূত্ৰে নিৰ্ধাৰিত নহয়। আপুনি যদি আজি এজন শিক্ষক তেতিয়াহ'লে আপোনাৰ ধৰ্মটো হৈছে ব্ৰাহ্মণ। লাগিলে হেজাৰ বছৰ ধৰি চলি অহা ৰীতি নীতিমতে আপুনি যি শ্ৰেণীৰেই বা জাতিৰেই নহওক কিয়। ঠিক তেনেকৈ আপুনি বংশসূত্ৰে ব্ৰাহ্মণ হৈও যদি মন্দিৰত পুৰোহিত বা শিক্ষাদানৰ কৰ্মৰ লগত জড়িত নহয় তেতিয়াহ'লে আপুনি ব্ৰাহ্মণ নহয়। এতিয়া ভাগৱত গীতাত কোনো উচ্চ বা নিম্ন শ্ৰেণীৰ জাতিৰ কথা উল্লেখ কৰা নাই। আমি মানুহবোৰেহে উচ্চ শ্ৰেণীৰ বা নিম্ন শ্ৰেণীৰ জাতিৰ আখ্যা দিছোঁ। হাজাৰ বছৰ আগৰ পৰাই ব্ৰাহ্মণ শ্ৰেণীটোক আমি অতি উচ্চ শ্ৰেণী বুলি মানি আহিছোঁ, কাৰণ তেওঁলোকৰ কামটো হৈছে আটাইতকৈ পবিত্ৰ কাম। ভগৱানক পূজা কৰা বা ভগৱানৰ বাবে সেৱা আগবঢ়োৱা আৰু শিক্ষাদানতকৈ পবিত্ৰ কাম একো হ'ব নোৱাৰে। সেইবাবেই ব্ৰাহ্মণ শ্ৰেণীটোক আমি উচ্চ শ্ৰেণীৰ নাম দিছিলোঁ। ইয়াৰ তলতে আহে ক্ষত্ৰিয় শ্ৰেণী, কাৰণ এই শ্ৰেণীৰ লোকসকলে দেশখন চলায়। আগৰ দিনত ৰজা মহাৰজাসকলে চলাইছিল আৰু এতিয়াৰ দিনত ৰাজনৈতিক নেতা বা পুলিচ প্ৰশাসনে চলাই আছে। কিন্তু আগৰ দিনৰ পৰা চলি অহা ক্ৰমৰে বিভাজিত শ্ৰেণীসমূহ জন্মসূত্ৰে বা বংশগত ৰূপলৈ কেনেকৈ পৰিণত হ'ল? সকলো শ্ৰেণীৰ মানুহবিলাকে নিজৰ সন্তানক প্ৰত্যেক কৰ্মৰ শিক্ষা দিছিল আৰু হাজাৰ বছৰ আগৰ পৰাই এইটো নিয়ম এনেকৈয়ে চলি আছে। আৰু এতিয়া প্ৰত্যেক কৰ্মৰ লগত তেওঁলোকৰ ধৰ্মটো নিজৰ সন্তানসকলে পাই আহিছে। কিন্তু বৰ্তমান সময়ত এজন পুৰোহিতৰ সন্তান কিন্তু পুৰোহিত নহয়, এজন ৰজা বা শাসকৰ সন্তানো ৰজা বা শাসক নহয়। কিন্তু ক্ষুদ্ৰ বা বৈশ্য শ্ৰেণীৰ সন্তানেও ব্ৰাহ্মণ বা ক্ষত্ৰিয় শ্ৰেণীৰ কাম কৰি আহিছে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ কথাকে আমি ক'ব পাৰোঁ। এতিয়া সময়ৰ লগে লগে সকলোবোৰ সলনি হ'ল। আজি নিজ শ্ৰেণীৰ মানুহ এজনেও উচ্চ শ্ৰেণীৰ ধৰ্মৰ কাম কৰি আছে, কিন্তু উচ্চ শ্ৰেণীৰ মানুহ এজনৰ মানসিকতা কিন্তু আজিও সলনি নহ'ল। এটা কথা আমি সৰুৰে পৰা শুনি আহিছোঁ যে উচ্চ শ্ৰেণীৰ মানুহ এজনে নাঙলৰ মুঠিত ধৰিব নোৱাৰে। হয়, পুৰোহিত বা শিক্ষাদানৰ লগত জড়িত থকা ব্যক্তি এজনে নাঙলৰ মুঠিত ধৰাটো উচিত নহয়, কিন্তু সেইসকল উচ্চ শ্ৰেণীৰ লোক যিসকল পুৰোহিত বা শিক্ষাদানৰ কৰ্মৰ লগত জড়িত নহয় তেওঁলোকে কিয় হাল বাব নোৱাৰে? কিন্তু বৰ্তমান সময়ত কিছুমান উচ্চ শ্ৰেণীৰ লোকে নিম্ন শ্ৰেণীৰ লোকৰ কাম কৰাও দেখা গৈছে। উদাহৰণস্বৰূপে শ্ৰমদানৰ কথাকে ক'ব পাৰি। এজন পুৰোহিতে নিজৰ জীৱনটো ভগৱানৰ নামত উৎসৰ্গা কৰে। বহুতো ৰীতি নীতিৰ মাজেৰে ভগৱানক পুজিব লগা হয়। মন্দিৰৰ দৰে পবিত্ৰ ঠাই এখনত থকা বাবেই তেওঁ যিকোনো খাদ্য খাব নোৱাৰে বা যিকোনো ঠাইত যাব নোৱাৰে। কিন্তু বৰ্তমান সময়ত সেই ব্ৰাহ্মণ শ্ৰেণীৰ বংশধৰসকল যিসকল শ বছৰ ধৰি পুৰোহিতৰ দৰে কৰ্মত জড়িত নহয়, কিন্তু তেওঁলোকক উচ্চ শ্ৰেণীৰ ভাৱটো আজিও লাগে। পূজা পাতল বা ভগৱানৰ কৰ্মত জড়িত নোহোৱা স্বত্তেও কিছু সংখ্যক উচ্চ শ্ৰেণীৰ লোকে কিন্তু আজিও সাধাৰণ মানুহৰ লগত একেলগে উঠা বহা নকৰে বা একেলগে খোৱা বোৱা নকৰে। আজি যদি এটা শ্ৰেণীৰ কাম আন এটা শ্ৰেণীয়ে কৰিব পাৰিছে, সেই নিম্ন শ্ৰেণীৰ কাম কৰা উচ্চ শ্ৰেণীৰ লোকসকলে সাধাৰণ মানুহৰ লগত একেলগে খোৱা বোৱা কৰা বা একেলগে উঠা বহা কৰাত তেওঁলোকৰ ক্ষতি ক'ত হয়? আজি যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি আজি ভিডিঅ'টোৰ ওপৰত কিবা ক'ব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই নিয়াত যাতে সহায় কৰে। ধন্যবাদ।